এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখোলৈ। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। নমস্কাৰ। জুবিনদাৰ ন্যায় পাবলৈ আমি 20 বছৰ লাগিব, 20 বছৰ। আজি 5 মাহ এনাই গ'ল, কিন্তু জুবিনদাৰ ন্যায় পোৱা নাই। জুবিনদাৰ মৃত্যু হোৱা 5 মাহ হ'ল, জুবিনদাক ন্যায় দিব আজি 5 মাহে পাৰ হৈ গ'ল, কিন্তু জুবিনদাৰ ন্যায় পোৱা নাই। 20 বছৰ লাগিব বোলে জুবিনদাক ন্যায় পাবলৈ। ইমান ডাঙৰ শিল্পীক 20 বছৰ লাগিবনে? আমাৰ দৰে সামান্য কিবা এটা দুৰ্ঘটনা হ'লে আমি ন্যায় পাম জানো? কেতিয়াও নাপাব। যদি ইমান ডাঙৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ ভগৱান যদি ন্যায় পোৱা নাই, কাৰোবাৰ মাজত কিবা এটা দুৰ্ঘটনা হ'লেতো ন্যায় নাপাম চাগে, আমি ভাবি ল'লোঁ। যদি ন্যায় নাপায়, ন্যায় বুলি কোৱা শব্দবোৰ আমি এৰি দিয়ক। ইমান ডাঙৰ শিল্পীয়ে যদি ন্যায় নাপায়, আমাক ন্যায় বুলি শব্দ বোলাটো আমি এৰি দিয়ক, অলৰেডি ফিনিছে কৰি দিয়ক। ঠিক আছে, আপোনালোকে চাই ল'ব আৰু আপোনালোকে ক'ব জুবিনদাৰ ন্যায় আমি 20 বছৰ ধৰি ৱেইট কৰি থাকিমনে? ৱেইট কৰি আমি নোৱাৰিম। ঠিক আছে, আমি মানি ল'লোঁ এদিন 2 দিনত ন্যায় কামটো কৰিব নোৱাৰে। আজি 5 মাহ হৈ গ'ল জুবিনদাৰ ন্যায় ক'ত পাই আছে? জুবিনদাৰ ন্যায় অলৰেডি হত্যাকাৰীক এৰেষ্টে কৰি থ'লে, বন্দী কৰি থ'লে, কিন্তু অলপৰে শাস্তি দিব পৰা নাই। জেলৰ ভিতৰত ভৰাই থৈছে, খাই একদম বডি বাঢ়াই আছে ছেম কানু সিদ্ধাৰ্থে। ঠিক আছে, কিবা শাস্তি দিছে নেকি? কোনো শাস্তি দিয়া নাই। আমি মিডিয়াত দেখাই পোৱা নাই দেখোন শাস্তি দিয়া। অলপ শাস্তি দিয়ক। জুবিনদাক যেনেকৈ শাস্তি দি হত্যা কৰিছিল, তেনেদৰে হত্যা কৰিব লাগে এই দুষ্টগৰাকীক। আৰু জুবিনদাৰ বোলে কিমান টকা খাইছিলে এইবিলাক, মই নাম নকওঁ বাৰু, আপোনালোকে নিউজত চাই ল'ব। তো পোনপ্ৰথমৰ পৰা আপোনালোকে শেষৰ লগত ভিডিঅ' চাব, কোনে কিমান টকা খাইছিলে এই ভিডিঅ'ত আপোনালোকে গম পাবা। ইমান টকা খাই পেলাইও বা জুবিনদাক কেনেকৈ হত্যা কৰিব পাৰিলে? এইবিলাক ইমান হাৰামখোৰ মানুহ আছে না আমাৰ এই পৃথিৱীত। চাই ল'ব, আমাৰ গৰিমা বৌ ইমান কান্দি কান্দি ন্যায় বিচাৰি আছে, কিন্তু দিবই পৰা নাই। কিয়? মানে কি আছে? আৰু অনুৰাগীবিলাকে অলপ অলপ পাহৰি গ'লে চাগে। জুবিনদাৰ জাষ্টিছ বুলি লিখাটো মানে বহুত কম হৈ গ'ল। আজিও লিখি দিয়ক জাষ্টিছ ফৰ জুবিন গাৰ্গ, এনেকুৱা লিখি দিয়ক আপোনালোকে কমেণ্টত। ঠিক আছে, এতিয়া চাই লোৱা, নিউজত মই দি আছোঁ, মই বেছি নকওঁ, আপোনালোকে বৰিং পাব চাগে। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব। জুবিনদাৰ বাবে এটা কমেণ্ট লিখি দিব, আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি মোক জনাই দিব দেই। আৰু জুবিনদাৰ বাবে ন্যায়ৰ বাবে ফাৰ্ষ্টত আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়া চাই লওঁ নিউজত। এনেকৈ নহ'ব। এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো এখোলৈ। আৰামছে লাগিব, 20 বছৰ আৰামছে লাগিব। এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে, গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব। গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে, স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, সেইটো চৰকাৰে দিছে। কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক, জুবিন দাই ন্যায় পাওক, আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে। আজি শুনানি আছিলে শ্যাম কানু মহন্তই যি 3খন পিটিশ্যন দিছিলে, আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে। সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে। তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে। এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল। 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব, আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যাম কানু মহন্তৰ। সেই 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল। তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে, সেইটো শুনানি আজি হ'ল, আৰু 16 তাৰিখে অৰ্ডাৰ দিব। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা, চেংচন নাই। আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে। সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব। আজি অবজেকশ্যন ফাইল কৰিছে, শুনানি হ'ব। সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব। মূল বিষয়টো হৈছে এনেকৈ হ'ব জানো? আজি দিনটো কেৱল সেই ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই। আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক, ডে টু ডে হিয়াৰিং কৰক, তেতিয়াহে কেছটো সোনকালে শেষ হ'ব। এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই। আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে, তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে। এনেকৈ লিংগাৰিং হৈ থাকিব ন। গতিকে অসম চৰকাৰক আমি বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাওক, ডে টু ডে হিয়াৰিং কৰক। কাৰণ এখন কোৰ্টে
ইমান জলদি নোৱাৰে ডেফিনেটলি উই আৰ থেংকফুল টু দ্য আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে লগাই আছে কিন্তু এনেকৈ নহ'ব এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো আৰামছে লাগিব 20 বছৰ আৰামছে লাগিব এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সেইটো চৰকাৰে দিছে কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক জুবিন দাই ন্যায় পাওক আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টত আমি এপ্লিকেশ্যন দিছোঁ যে যিমান পাৰে খৰতকীয়া কৰিব লাগে সেই সংক্ৰান্তে কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম তাৰ কাৰণে কাম চলি আছে এনেকৈ নহ'ব এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো আৰামছে লাগিব 20 বছৰ আৰামছে লাগিব এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সেইটো চৰকাৰে দিছে কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক জুবিন দাই ন্যায় পাওক আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে আজি শুনানি আছিলে শ্যামকানু মহন্তই যি 3খন পিটিশ্যন দিছিলে আৰু সিদ্ধাৰ্থ শৰ্মাই যি 3খন পিটিশ্যন দিছিলে সিদ্ধাৰ্থ শৰ্মাই কৈছিলে যে কেছটোৰ পৰা তেওঁক ৰেহাই দিব লাগে তেওঁ কৈছিলে যে তাত যিখিনি বস্তু কৰোণৰ কোৰ্টত হৈছে তাৰে ডিটেইলছখিনি তেওঁক লাগে এই গোটেইকেইখন পিটিশ্যনৰ ওপৰত আজি হিয়াৰিং হ'ল 26 তাৰিখে তাৰ ওপৰত অৰ্ডাৰ হ'ব আৰু 23, 24, 25 3খন পিটিশ্যন আছিলে শ্যামকানু মহন্তৰ সেই শ্যামকানু মহন্তৰ 3খন পিটিশ্যনৰ ওপৰত শুনানি হ'ল তেওঁ বেংক একাউণ্ট ফ্ৰজেন কৰা হৈছে সেইটো শুনানি আজি হ'ল আৰু 16 তাৰিখে অৰ্ডাৰ দিব আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি 3খন পিটিশ্যন আছিলে যে তেওঁক ৰেহাই দিব লাগে গোচৰটোৰ পৰা চেংচন নাই এই আৰু এখন পিটিশ্যন আছিলে যে কৰোণা কোৰ্টত যিখিনি ডকুমেণ্ট আছে তাক লাগে সেই 3খনৰ ওপৰত 16 তাৰিখে শুনানি হ'ব আজি অবজেকশ্যন ফাইল কৰিছে শুনানি হ'ব সেইদিনাখন 16 তাৰিখে গোটেই ঘটনাটোৰ ওপৰত অৰ্ডাৰ দিব মূল বিষয়টো হৈছে এনেকৈ হ'ব জানো আজি দিনটো কেৱল সেই ডেফিনেটলি আমি যিটো কথা কৈ আছোঁ যে আজিৰ তাৰিখলৈকে এতিয়া ডকুমেণ্টখিনিয়ে দি হোৱা নাই আমি কৈ আছিলোঁ যে প্ৰথমৰ পৰা কৈ আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্ট এখন কৰক ডে টু ডে হিয়াৰিং কৰক তেতিয়াহে কেছটো সোনকালে শেষ হ'ব এতিয়া ডকুমেণ্টৰ আদান প্ৰদানে শেষ হোৱা নাই আজি শেখৰজ্যোতি গোস্বামী এখন পিটিশ্যন দিছে তেওঁক ওচৰটোৰ পৰা ৰেহাই দিব লাগে এনেকৈ লিংগাৰিং হৈ থাকিব ন গোটেই অসম চৰকাৰক আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এখন ফাষ্ট ট্ৰেক কোৰ্ট বহুৱাক ডে টু ডে হিয়াৰিং কৰক কাৰণ এখন কোৰ্টে ইমান জলদি নোৱাৰে ডেফিনেটলি উই আৰ থেংকফুল টু দ্য আমি ধন্যবাদ দিছোঁ ছেছন কোৰ্টক যে তেখেতে যিমান পাৰে সোনকালে কেছটো পষ্ট কৰি আছে লগাই আছে কিন্তু এনেকৈ নহ'ব এখন যদি ডেডিকেটেড কোৰ্ট নাথাকে তেতিয়া কিন্তু অসমবাসী ৰাইজে বহু যুগ ৰ'ব লাগিব এই কেছটো আৰামছে লাগিব 20 বছৰ আৰামছে লাগিব এৰাউণ্ড 400 ইয়াতে উইটনেছ আছে গোটেইখিনি যদি আপুনি আনে আৰামছে লাগিব গতিকে আমি এটা দাবী জনাইছিলোঁ যে আমাৰ এটা দল লাগে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ সেইটো চৰকাৰে দিছে কিন্তু লগে লগে কৈ আছোঁ যে অসমবাসীয়ে বিচাৰিছে তেখেতসকলৰ হিয়াৰ আমঠুৰ কেছটো সোনকালে শেষ হওক জুবিন দাই ন্যায় পাওক আৰু সেইকাৰণে এখন ফাষ্ট ট্ৰেক কোৰ্ট ইমিডিয়েটলি কৰিব লাগে আৰু ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিব লাগে আমি অলৰেডি অনাৰেবল ছেছন কোৰ্টত আমি এপ্লিকেশ্যন দিছোঁ যে যিমান পাৰে খৰতকীয়া কৰিব লাগে সেই সংক্ৰান্তে কৰি আছে আৰু আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন এপ্লিকেশ্যন দিম তাৰ কাৰণে কাম চলি আছে আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে ত' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে
এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত। ৰ ওপৰত হৈছে অলপমান। কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ, আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। চাগে তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল। আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। চাগে তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। হয়, ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে। এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত। ওপৰত হৈছে অলপমান। কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ, আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। চাগে তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে। চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল।